যিটো আপোনাৰ প্ৰাইভেট ক্ৰাফ্ট যিবোৰ থাকে তাৰ বাহিৰে বাকীখিনি আপোনালোকে কৰি লাভ নাই। ডিফেন্সৰ কথা নকওঁ, ডিফেন্সৰ কথা ক'ব যোৱা নাই। বাকী কোনো ধৰণৰ আপোনালোকে চাকৰি আশা কৰি লাভ নাই। গতিকে অন্য 100% গেৰাণ্টি দি পেলাই ক'ব পাৰোঁ যে আপোনালোকে যদি কিবা সফল হ'ব লাগে তেতিয়াহ'লে ডিজিটেল শিকিব লাগিব। আজি এখন দোকান দি আছে, সফলভাৱে চলি আছে, কাইলৈ এখনৰ ফিউচাৰ নাই 100%। আৰু ডিজিটেল যদি নহয় তেতিয়াহ'লে আপোনালোকে কোনো কৰিয়ে লাভ নাই। আৰু সাধাৰণ পাণ দোকানৰ পৰা, তামোল দোকানৰ পৰা, চাইকেল দোকানৰ পৰা যিকোনো ক্ষেত্ৰত আপোনালোকে যদি সফল হ'ব বিচাৰে তেতিয়াহ'লে ডিজিটেল আহিব লাগিব। কাৰণ কেছলেছ আহি আছে, আকৌ কেছলেছ হ'ব। কেছলেছ মানে উইদাউট পেপাৰলেছ মানে হ'ব। গতিকে আপোনালোকে ডিজিটেল হ'বই লাগিব। গতিকে 100% আহক আৰু মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিম। গতিকে আপোনালোকে যদি কৰিব বিচাৰে 1 লাখ টকাৰ পৰা ষ্টাৰ্ট কৰক। মই মিনিমাম ইনভেষ্ট কৰিছোঁ। আৰু যদি আপোনালোকে এতিয়া এইটো নকৰে তেতিয়াহ'লে কাইলৈ ফিউচাৰত আপুনি 10 লাখ টকাৰ ওপৰত খৰচ কৰিও আপুনি সফল হ'ব নোৱাৰিব। গতিকে মই এতিয়া সহজভাৱে বুজাইছোঁ। বা 50,000 টকাও যদি আপুনি খৰচ কৰিব ইচ্ছা নকৰে তেতিয়াহ'লে ইন ফিউচাৰ আপুনি 2 লাখ টকা আপুনি ইনভেষ্ট কৰিও আপুনি সফল হ'ব নোৱাৰে 100%। গতিকে আপোনালোকে যদি সফল হ'ব লাগে মোৰ ডেছক্ৰিপশ্যনত লিংক আছে বা মোৰ ইয়াত স্ক্ৰীণত যদি নম্বৰ আহিছে আপোনালোকে দেখা পাবই। গতিকে সেই নম্বৰত আহক আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটো দবাই ৰাখক। তেতিয়া আপোনালোকে সফলভাৱে সফল হ'ব পাৰিব। আৰু 100% যিটো মই ইন ফিউচাৰ 2005 চনৰ পৰা কৰি আহি আছোঁ সেইটোৰ ওপৰত কনফিডেণ্ট হয়। 2 নম্বৰতে মই ডক্টৰ বিবেক বিন্দা ছাৰৰ লগত বৰ্তমান শিকিছোঁ আৰু শিকি জানিছোঁ। আৰু 1600 যিমান কোম্পানী আছে, টাটাৰ পৰা, বাটাৰ পৰা আটালৈকে যিমান কোম্পানী আছে, এয়াৰৱেজ হওক বা বিভিন্ন ক্ষেত্ৰত সকলো কোম্পানীৰ লগত যোনে কাম কৰি আছে বা যোনে আজি সফলভাৱে শিকাই আছে, সেইসকল ব্যক্তিয়ে আমাক শিকায়। আৰু ডক্টৰ বিবেক বিন্দা ছাৰ আৰু আমি লগ হৈ কেৱল আপোনাক সেইখন প্লেটফৰ্মত আনিবৰ কাৰণে চেষ্টাই কৰিছোঁ, যাতে আপোনালোকে সফলভাৱে সফল হ'ব পাৰে। আৰু 100% আৰু আমাক কোনো ধৰণৰ মানে খেলি মেলি কৰিব নোৱাৰি, কাৰণ আমি এণ্টি কাৰাপশ্যনৰ লগত জড়িত হয়। যাতে আমি GST ভৰি আছোঁ দেশৰ কাৰণে। আৰু 100% আমি এটকাও কোনো কাৰণত বেছিকৈ নলওঁ বা বেছিকৈ খাবলৈ দিয়া নহয়। গতিকে আমি সকলো ধৰণৰ, সকলো ফালৰ পৰা, সকলো বিভাগৰ ক্ষেত্ৰতে আমি আছোঁ। কাৰণ টাটা আছে, টাটা আমাৰ লগত আছে। টাটাই সকলো ক্ষেত্ৰতে সকলো বিভাগক নিয়ন্ত্ৰণ কৰি ৰাখিয়ে আছে। আৰু লয়েলিটি হয়, কাৰণ টাটাক বাদ দিতো ভাৰত হ'বই নোৱাৰে। গতিকে সফলভাৱে আপোনালোকৰ লগত আছোঁ। যদি সফল হ'ব বিচাৰে তেতিয়াহ'লে আহক। 50,000 টকাৰ পৰা ষ্টাৰ্ট কৰক বা 1 লাখ টকাৰ পৰা ষ্টাৰ্ট কৰক। 50,000 টকা এইটো এটা অফাৰ হিচাপতহে আছে, কিন্তু প্ৰত্যেকটো মাহতে চেঞ্জ হৈ থাকে। কিন্তু 1 লাখ টকা ইনভেষ্ট কৰিব পাৰিলেহে আপুনি 10 লাখ টকাৰ পৰা 10 কোটি টকাৰ আপুনি সফল হ'ব পাৰিব। আৰু যদি আপোনালোকে ভাবিছে যে প্ৰথমতে আমি জানি লওঁ, তেতিয়াহ'লে 1200 টকা এটা খৰচ কৰি আপুনি শিকি ল'ব পাৰিব। সেইটোতো আপুনি মিনিমাম 40,000 মান টকাৰ আপুনি কথা জানিব পাৰিব। আৰু তাৰ ওপৰত আৰু কিছুমান অফাৰ থাকে। যদি অফাৰ সময়ত পাই যায় তেতিয়াহ'লে আপোনালোকে শিকিব পাৰিব। তাৰ কাৰণে ডেছক্ৰিপশ্যনত লিংক দিছোঁ বা মোৰ নম্বৰত, স্ক্ৰীণ নম্বৰত আপুনি কণ্টেক্ট কৰিব পাৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটো দবাই ৰাখক, যাতে ইন ফিউচাৰ ভৱিষ্যতবোৰ আপোনালোকক দেখুৱাবৰ কাৰণে সহজভাৱে ভিডিঅ' মই বনাওঁ। আৰু আপোনালোকৰ সময় ৰাহি নকৰাকৈ মই কোনো কথাই নকওঁ। আৰু দেখাত চিম্পল ভিডিঅ' হ'ব পাৰে, কিন্তু ইনফৰমেশ্যন আমি সদায় ৰাখোঁ আমাৰ ভিডিঅ' ইনফৰমেশ্যনৰ ওপৰত। আৰু লং লাষ্টিং, আমাৰ ভিডিঅ' লং লাষ্টিং। গতিকে আপুনি কোনো চিন্তাই কৰিব নোৱাৰে, আমাক ইউটিউবেও আঁতৰাব নোৱাৰে 100%। এটা বিজনেছ কৰিবলৈ হ'লে মিনিমাম আপোনালোকে 1 লাখ, 2 লাখ বা 3 লাখ টকাৰ চিকিউৰিটি দিবলগীয়া হয়, যিকোনো পৰ্যায়ত য'তেই নিদিয়ক। বা যদি গাঁৱত হয় তেতিয়া কথাটো অলপ সুকীয়া হয়, কিন্তু কথাটো সিমানেই। যদি আপোনালোকে কাম কৰিব লাগে তেতিয়াহ'লে আপোনালোকে প্ৰডাক্ট ৰাখিব লাগিব বা দোকান এখন প্ৰথমতে বনাই ল'ব লাগিব। তাৰপিছত আপোনালোকে বহুতখিনি বস্তু তাত ৰাখিব লাগিব। টেবুল হওক, চেল্ফ হওক বা ৰেগ হওক, যিকোনো ক্ষেত্ৰত বহুত বস্তু আপোনালোকে ৰাখিবলগীয়া হয়। সেইখিনিতো মিনিমাম 50,000 মান টকা আপোনাৰ সোমাই থাকে। তাৰোপৰি আপুনি যদি ভাল দোকান এখন দিব যায়, ইলেক্ট্ৰিচিটি বিলৰ পৰা ষ্টাৰ্ট কৰি যদি মিটাৰটো নিজে লয় তেতিয়াহ'লেওতো এটা খৰচ আছে। আৰু বিভিন্নখিনি খৰচ আপোনাৰ হাতত আহি পৰে। ডকুমেণ্টছ পাতিৰো খৰচ পাতি আপুনি কৰিবলগীয়া হয়। তাৰোপৰি আপুনি বিভিন্নজনক কিছুমান ক্ষেত্ৰত জনাবলগীয়া হয়। আৰু জনাই পেলাই আপুনি কাম কৰিব, তাৰ কাৰণে আপুনি
খৰচ কৰিবলগীয়া হয় সেইকাৰণে বিভিন্ন ধৰণৰ লিফলেট ব্যৱহাৰ কৰে বা অন্য বিভিন্ন ক্ষেত্ৰত আপোনালোকে সহায় কৰিবলগীয়া হয় গতিকে আপোনালোকে যদি ভাবে যে এনেকুৱা ইমানবোৰ খৰচ কৰিবলগীয়া যাওঁতেও আপুনি একেদিনাইতো সফল হ'ব নোৱাৰে গতিকে সফল হ'বলৈ হ'লে বহুত দিন ধৈৰ্য ধৰিব লাগে 5 বছৰমান থাকিলেহে আপুনি এটা বিজনেছত সফল হ'ব পাৰে গতিকে এই 5 বছৰৰ সময়খিনিত যদি আপোনালোকে ভাবে যে আমি ভালকৈ আৰু আগুৱাই যাব পাৰোঁ তেতিয়াহ'লে আপোনালোকে সহজভাৱে আগুৱাই যাবলৈ হ'লে খুব কম খৰচত মানে ধৰক 5 লাখ টকাৰো খৰচ নোহোৱাকৈ আপোনালোকে যদি আগবাঢ়ি যাব বিচাৰিছে তেতিয়াহ'লে আপুনি তলৰ লিংকত বা ডেছক্ৰিপশ্যনত মোৰ লিংকত আপোনালোকে কৰিব পাৰে তাৰোপৰি আপোনালোকে যদি আনক জনাবৰ কাৰণে চেষ্টা কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে যিটো ই-বুক সেইটোত আপোনালোকে কাম কৰিব পাৰে এটা ভাল ৱেবছাইট আছে যিটোৰ বিষয়ে মই আপোনালোকক জনাম তাত আপোনালোকে গৈ আপলোড কৰিব পাৰিব আৰু ই-বুক বহুত ইজিকৈ লিখিব পাৰি কিন্তু অকল ক'লেই নহ'ব সেইখন ভালকৈ আপুনি বুজাই লিখিব লাগিব সাৰাংশটো ভালকৈ বুজাব পাৰিব লাগিব আৰু সাৰাংশৰ ওপৰত বেছ কৰি আপোনালোকে ভালকৈ লিখিব পাৰিব গতিকে আপোনালোকে যদি সফলভাৱে সফল হ'ব বিচাৰে তেতিয়াহ'লে খুব কম খৰচত মানে মিনিমাম 1 লাখৰ তলত আপোনালোকে যদি খৰচ কৰিব পাৰে উপাৰ্জন আহিবৰ কাৰণে তেতিয়াহ'লে মোৰ লিংকত আপোনালোকে আহক আৰু যদি কেৱল জানিবৰ কাৰণে আহিব লাগে তেতিয়াহ'লে 1000 টকাৰ পৰা 1200 টকাৰ ভিতৰত আপোনালোকে খৰচ কৰিব পাৰে কেৱল জানিব পাৰিব ইয়াত উপাৰ্জনৰ সুবিধা নাই গতিকে আপোনালোকে যদি সফল হ'ব বিচাৰে আৰু যদি সফলভাৱে আগবাঢ়িব বিচাৰে ডিজিটেল জামানা হয় গতিকে ডিজিটেলেই কৰিব লাগিব ইন ফিউচাৰ কোনো ডিজিটেলৰ অবিহনে সম্ভৱ নহয় কোনো ধৰণৰ চাকৰি আশা কৰি লাভ নাই 90% বা 95% গভৰ্ণমেণ্টে চাকৰি দিব নোৱাৰে এইটো 100% আৰু এইটো কোনো ধৰণৰ ডিজাষ্টাৰ মেনেজমেণ্ট মানে যিটো ধ্বংস শেষ যিটো বস্তুৰ ক্ষেত্ৰত মানে দেখিব পোৱা গৈ আছে সেইটোৰ বাহিৰে সেইটোত যিটো ৰিচল্ভ কৰা হয় যিটো ডিজাষ্টাৰ মেনেজমেণ্ট বুলি কোৱা হয় মই সহজভাৱত বুজাইছোঁ গতিকে সেইখিনিৰ বাহিৰে বাকী অন্য কোনো ধৰক চাকৰি আপোনালোকে আশা কৰি লাভ নাই কাৰণ সকলো ডিজিটেল হ'বলৈ গৈ আছে এইটো ৱৰ্ল্ড ৰেচেছ হয় ইয়াত কোনো আপুনি আজি কৰিছোঁ বুলি নহয় 2005 চনৰ পৰাই হৈ আহি আছে গোটেই ৱৰ্ল্ডতে হৈ আহিছে কোনেও ৰাখিব নোৱাৰে ইয়াক চেঞ্জ কৰিব নোৱাৰে ট্ৰেভেলিঙত মাত্ৰ এয়াৰৱেজ আৰু